এটা ডাঙৰ কুৱেশ্যন যে যদি ছোৱালীজনীৰ ফাৰ্ষ্ট নাইটত ব্লিডিং নহয় তেতিয়াহ'লে ছোৱালীজনী ভাৰ্জিন নহয় নেকি? এইটো এটা ডাঙৰ কুৱেশ্যন হয়। বিয়া পতাৰ পিছত ফাৰ্ষ্ট নাইটত যদি ব্লিডিং নহয়, মানুহজনৰ মনত এটা সন্দেহ আহি যায় যে ছোৱালীজনী ভাৰ্জিন নহয়। এতিয়া জানি লওক, ব্লিডিংটো ক'ৰ পৰা আহে? হাইমেন বোলা এটা বস্তু থাকে, বেজানৰ ওপৰতে থাকে। তো সেইটো যদি ফাটে তাৰ পৰা ব্লিডিং হয়। কিন্তু কিছুমান ছোৱালীৰ জন্মৰ পৰাই হাইমেন বোলা বস্তুটোৱে নাথাকে। যদি হাইমেন বোলা বস্তু নাথাকে তেতিয়াহ'লে ব্লিডিং ক'ৰ পৰা আহিব? ফাৰ্ষ্ট কথা হ'ল। ছেকেণ্ড হ'ল, যদি ছোৱালীজনী বহুত বেছি চাইক্লিং কৰিছে বা ছোৱালীজনী বহুত বেছি এক্সাৰচাইজ কৰে, তেনেকুৱা ধৰণৰ ছোৱালীৰ মানে সেইটো হাইমেনটো ফাটি যায়। বা যদি বহুত বেছি মাষ্টাৰবেশ্যন কৰিছে আগৰ দিনত, তো সেই তাৰ ফলতো হাইমেনটো ফাটি যায়, তো ব্লিডিং নহয়। তো সেইটো লৈ বহি থাকি কোনো লাভ নাই যে মই ছেকেণ্ড হেণ্ড পাইছোঁ। তো সেইটো ভাৰ্জিনিটিৰ লগত কোনো প্ৰশ্ন নাহে। যদি ব্লিডিং নহয় তেতিয়াহ'লে ভাৰ্জিন নহয়, এইটো ভ্ৰমটো আজিৰ পৰা মূৰৰ পৰা ডিলিট কৰি দিয়ক আৰু বস্তুটো পজিটিভলি লওক আৰু হেপী থাকক। এনেকৈ পেজটো ফ'ল' কৰি দিব পাৰে। ধন্যবাদ।